নমস্কাৰ, সুপ্ৰভাত জনাইছোঁ সকলোকে। আজি মই এডাল ফুলৰ গছ আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোক চাব দেই, ফুলটো কি ফুল হয় মোক জনাব, আৰু মই যিখিনি জানিছোঁ সেইখিনি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইটো ফুল আমি গাঁৱলীয়া ভাষাত কুকুৰা জবা ফুল বুলি কৈছিলোঁ আগতে, আৰু এতিয়া মই জনামতে বেংগলী ভাষাত এইটো ফুলক মূৰগ ফুল বুলি কয়, আৰু ইংলিছত কস্কম ফ্লাৱাৰ বুলি কয়। আৰু ইমান ধুনীয়াকৈ ফুলটো ফুলিছে, একেবাৰে ওপৰৰখিনি চাওকচোন, মূৰগৰ নিচিনা একদম শ্বেপটো পূৰা মূৰগ হয়, সেইকাৰণে এইটো মূৰগ ফুল বুলি কোৱা হয়। আৰু ভেলভেট বুলি যে কৈছোঁ মই, এইটো ভেলভেটৰ নিচিনা, কাপোৰটো যেনেকুৱা লাৰিব তেনেকুৱা একেবাৰে ইমান ধুনীয়াকৈ জোপোহা হৈ ওপৰত উঠি গৈছে। আৰু গছডাল ইমান ডাঙৰ হৈছে, ইমান জোপোহা হৈছে মানে, আৰু ডালবিলাকতো ধুনীয়াকৈ এইবিলাক কলি ওলাইছে, ইমান ধুনীয়া লাগিছে, বহুত ভাল লাগিছে।